আপোনালোক সকলোকে নিউজ আড্ডালৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত পুৱাই সংঘটিত হয় ভয়ংকৰ ঘটনা। হেঙেৰাবাৰী LP স্কুলৰ চাৰিআলিত সন্ত্ৰাস সৃষ্টি কৰিছে এজন উদণ্ড লোকে। হাতত চকা অস্ত্ৰ লৈ পথচাৰীক আক্ৰমণ কৰিছে লোকজনে। এতিয়াও পথৰ ওপৰতে পৰি আছে যুৱকজন। হাতত চকা অস্ত্ৰ লৈ আক্ৰমণৰ বাবে উদ্যত হৈ আছে লোকজন। অঞ্চলটোত বিৰাজ কৰিছে আতংক। দুৰ্গা পূজাৰ আনন্দৰ মাজতেই বাংলাদেশত ভয়ংকৰ ৰেল দুৰ্ঘটনা। বাংলাদেশৰ কিশোৰগঞ্জৰ ভৈৰৱত দুখন ট্ৰেইনৰ সংঘৰ্ষ। মালবাহী ৰেলত পিছফালৰ পৰা যাত্ৰীবাহী ৰেলৰ খুন্দা, 20 জন নিহত, শতাধিক যাত্ৰী আহত। বিহাৰৰ গোপালগঞ্জত সোমবাৰে নিশা দুৰ্গা পূজাৰ মণ্ডপত এটি শিশুসহ দুগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে 10 জনৰো অধিক লোক আহত হয়। পূজাৰ মণ্ডপত হোৱা অত্যাধিক ভিৰৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়ে।